আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি গম পাইছে যে আসাম কামাণ্ডো বেটেলিয়ন আপোনালোকে 10 নম্বৰকে পাব 10 নম্বৰকে পালে আপোনালোকে চাকৰিটো পাব বেলেগ কেণ্ডিডেট চাকৰিটো নাপায় যিসকল দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালী তেখেতলোকে চাকৰিটো পাব যাৰ ঘৰত চাকৰি নাই আৰু যাৰ ঘৰত চাকৰি আছে তেখেতলোকে 10 নম্বৰটো লাভ নকৰে 10 নম্বৰটো আপোনালোকে কেনেকৈ পাব মই ধুনীয়াকৈ বহীত লিখি পিনে বুজোৱা আছে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কথাখিনি ভালকৈ বুজি লওক তাৰ পিছত আপোনালোকে ভিডিঅ'টো স্কিপ কৰিলে বুজি নাপাব পিছত আপোনালোকে উল্টা পুল্টা কমেণ্ট দিব গতিকে আপোনালোকে চাই থাকক 10 নম্বৰটো আপোনালোকে লাভ কৰিলে প্ৰত্যেকটো এটা কেণ্ডিডেট যদি দুখীয়া শ্ৰেণীৰ কেণ্ডিডেট এটাই যদি 10 নম্বৰকে লাভ কৰে আপোনালোকৰ ঘৰত যদি কাৰো চাকৰি নাই আপোনালোকে 10 নম্বৰটো পাব সেই 10 নম্বৰটো পালে আপোনাৰ কামাণ্ডো চাকৰি ফিক্স এবা বহুতে কামাণ্ডো চাকৰি পাব আপোনালোকে চিন্তা নকৰিব পোষ্ট কম যদিও পোষ্ট বহা বহুত চান্স আছে আপোনালোকে চিন্তা নকৰিব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পায় বা মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ আহিছে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলো ভিডিঅ'টো আপোনালোকক মই ভালকৈ বুজাই দিওঁ হিমন্ত বিশ্ব শৰ্মাৰ মামায়ে কৈছিলে যে দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক সুবিধা দিব এতিয়ালৈকে চাওক আপোনালোকে আসাম কামাণ্ডো মই লিখি দিছোঁ আৰু পুলিচত আৰু 10 নম্বৰ এক্সট্ৰা দিব বহুতে পাব চাকৰি এইটো যে লিখিছোঁ মানে কি মামায়ে কৈছিলে 10 নম্বৰ দিম বুলি 10 নম্বৰ যদি দিয়ে এতিয়া আমাৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে বহুতে পাব চাকৰি হয়নে বহুতে চাকৰি পাব এতিয়া দিয়ে নে নিদিয়ে সেইটো মামাৰ ওপৰত ডিপেণ্ড কৰিব যদি চাওক উদাহৰণ নৰ্মেল কেণ্ডিডেট আৰু জব কেণ্ডিডেট মই জব কেণ্ডিডেটসকলক ডিমোটিভেট কৰিব যোৱা নাই আপোনালোকে মোক বেয়াকৈ কমেণ্ট নিদিব জাষ্ট মই কথাটো বুজাবৰ কাৰণে কৈছোঁ আপোনালোকে বুজি লওক কথাটো নৰ্মেল কেণ্ডিডেট এটা যদি কিমান পায় 65 যদি নৰ্মেল কেণ্ডিডেট এটা পায় আৰু টোটেল তোৰ সাইকমেট্ৰিক্সত যদি 15 দিয়ে তাৰ হ'ব 80 আৰু 66 যদি পায় 15 প্লাছ কৰিলে হ'ব 81 আৰু 67 যদি পায় 15 প্লাছ কৰিলে হ'ব 82 হ'ব হয়নে 82 হ'ল আৰু আপোনালোকৰ যদি শুনক 68 যদি পায় জব কেণ্ডিডেট মানে চাকৰি যাৰ ঘৰত চাকৰি কৰি আছে ককায়েকে বা ভাইকে চাকৰি কৰি আছে সি তেখেতলোকৰ ঘৰত যদি কোনোবা এটা যদি কেণ্ডিডেট বা ককায়েকে হওক বা ভাইকে হওক যদি 68 পায় 15 সাইকমেট্ৰিক্সত পালে 83 আৰু 96 যদি পায় 15 সাইকমেট্ৰিক্সত প্লাছ কৰি 84 আৰু 70 যদি পায় সাইকমেট্ৰিক্সত 15 প্লাছ কৰিলে 85 এইখিনি এতিয়া 85 এতিয়া আপোনালোকে অলৰেডি ওলাই আছে আমাৰ জব কেণ্ডিডেটে চাকৰিটো কামাণ্ডো পাব হয় কিন্তু মই কৈছোঁ জব কেণ্ডিডেটে নাপায় কি কাৰণে নাপায় মই কৈছোঁ নক দুখীয়া শ্ৰেণী কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ মামায়ে কৈছিলে যে 10 নম্বৰকে দিম বুলি এইটো চাওক 10 নম্বৰকে যদি দি দিয়ে তেখেতলোকৰ আছে কিমান 83 হে আছে ইয়াত যদি 10 নম্বৰকে যদি দিয়ে 90 হৈ গ'ল এটা হৈ গ'ল 90 60 65 পইণ্ট 90 আৰু 66 পইণ্ট 91 আৰু 67 পইণ্টে 92 এই 92 পাই গ'ল 92 পাই গ'ল যদি তেতিয়াহ'লে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকে চাকৰি পাবৰ কাৰণে সুবিধা যাৰ ঘৰত ককায়েকে বা ভাইকে চাকৰি কৰি আছে তেখেতলোকৰ কাৰণে অকণমান প্ৰব্লেম হ'ব তেখেতলোকক মই ডিমোটিভেট কৰিব ভিডিঅ'টো বনা নাই কিন্তু আমাৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব এতিয়া মোৰ ঘৰত এটাও চাকৰি নাই বা বহুতৰ ঘৰত তেনেকৈ চাকৰি নাই বা যিবিলাক চাকৰি নাই তেখেতলোকে যদি 10 নম্বৰটো হিমন্ত বিশ্ব শৰ্মাই যদি দি দিয়ক ল'ৰাবিলাকে চাকৰিটো পাবলৈ বহুত সুবিধা হ'ব আৰু মামাৰ কথা ধৰিব নাই দিব বুলি আশা কৰিছোঁ মামায়ে যেতিয়া কৈছে 10 নম্বৰকে দুখীয়া শ্ৰেণীৰ মানুহবিলাক দিম যদি দিয়ে ভাল লাগিব আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাব ভাল পালে নে বেয়া পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু 10 নম্বৰটো দিলে আপোনালোকৰ ভাল হ'ব নে বেয়া হ'ব আপোনালোকে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব